संदेशे आते हैं हमें तड़पाते हैं, तो चिट्ठी आती है तो पूछे जाती है कि घर कब आओगे, कि घर कब आओगे, लिखो कब आओगे, कि तुम बिन ये घर सूना सूना है। संदेशे आते हैं हमें तड़पाते हैं, जो चिट्ठी आती है वो पूछे जाती है कि घर कब आओगे, कि घर कब आओगे, लिखो कब आओगे, कि तुम बिन ये घर सूना सूना है। सलाम दे मेरे गाँव में है जो वो गली जहाँ रहती है मेरी दिलरुबा, उसे मेरे प्यार का जाम दे, उसे मेरे प्यार का जाम दे। वहीं थोड़ी दूर है घर मेरा, मेरे घर में है मेरी बूढ़ी माँ, मेरी माँ के पैरों को छू के तो उसे उसके बेटे का नाम। मैं वापस आऊंगा, मैं वापस आऊंगा फिर अपने गाँव में उसी की छाँव में, कि माँ के आंचल से, गाँव के पीपल से, किसी के काजल से किया जो वादा था वो निभाऊंगा। हेलो ইয়াত বৰ্তমান ঠিকে আছে 15 আগষ্টৰ কাৰণে। পিছত আৰু কি হয় গম নাপাওঁ। কি হ'ল? মোক দুদিনৰ কাৰণে ছুটি লাগিছিল। তুমিতো ছুটি নাপাবা, 15 আগষ্ট আহি আছে। মানে ঘৰত মালৈ বৰকৈ মনত পৰিছে। এখন দেশৰ দায়িত্ব তোমাৰ তাত আছে। ছাৰ মাত্ৰ দুদিনৰ কাৰণে মই ইমিডিয়েটলি যাম আৰু সোনকালে আহিম। মোৰ ঘৰত কি সংসাৰ নাই নেকি? নহয় ছাৰ, মাৰ অলপ অসুখ, সেইকাৰণে মই যাম বুলি কৈছোঁ। মই সোনকালে যাম, সোনকালে আহি যাম। আপুনি তোমাক কিন্তু মই মাতিলে আহিব লাগিব। ঠিক আছে ছাৰ। যোৱা যোৱা। মোৰো প্ৰেয়সী লৈ বহুত মনত পৰি আছে, ঘৰলৈ যাব পৰা নাই, কিন্তু যাব পৰা নাই। তাকেতো মোৰে প্ৰেয়সী চয়সী নাই, সকলোবিলাক ছোৱালীয়ে ঠগাই, বহুতৰ লগত প্ৰেম খেলিলোঁ, সঁচা অন্তৰেৰে ভাল পাইছিলোঁ। কি মোৰ লগৰবোৰৰ সকলোৰে ভাল পাওঁ, যেনেকৈ তোমাৰ প্ৰেমিকা থকা বুলি ক'লে, কিন্তু মোৰ নাই। সকলোবিলাক ছোৱালীকে সঁচা অন্তৰেৰে ভাল পাওঁ, কিন্তু ছোৱালীবিলাকে বুজি নাপায়, সকলোবিলাকে ধোকা দি যায়। কি কৰিম এতিয়া, দুখৰ কপাল। ঘৰত মা দেউতা অকলে, ছোৱালী এজনী চাইছোঁ, সোনকালে বিয়া পাতিম আৰু। ঠিক আছে, মই যাওঁ, মোৰ দেৰি হ'ব। ঠিক আছে, ভালকৈ যাবা। অঁ ব্ৰ যাওঁ। কমাণ্ডাৰ মৃদুল, ছাৰ তুমি কাইলৈ আহিব লাগিব। মই ইমিডিয়েট যাই আছোঁ। কাইলৈ হৈছে 15 আগষ্টত, তুমি আহিব লাগিব। আহা, ইমাৰ্জেঞ্চি আহা। ঠিক আছে ছাৰ, 15 আগষ্টতো মই যাই আছোঁ, এতিয়াই যাই আছোঁ সোনকালে। ছাৰ মই সোনকালে ঘৰত গ'লোঁ আৰু সোনকালে আহিলোঁ। আপুনিতো মোক ফোন কৰিয়ে আছে। তোমাক যদি দেশ সুৰক্ষা কৰিব ইচ্ছা আছে ভালকৈ কৰা। য়েছ ছাৰ। আমি এটা জোৱান, আমি বৰ্তমান বৰ্ডাৰ সুৰক্ষা দি আছোঁ। য়েছ ছাৰ। কি হ'ল? ছাৰ কোনোবা আক্ৰমণৰ মাত আহিছে। ছাৰ কোনোবাই আমাৰ তাত আক্ৰমণ কৰিছে। হয় হয় হয়, তুমি তোমাৰ পজিশ্যন লোৱা, তুমি তোমাৰ পজিশ্যন লোৱা। য়েছ ছাৰ।
ক'ত মোৰ মা ক'ত মোৰ মা পোৱা নাই খবৰ গাঁৱৰ আঁৰত আছেনে মোৰ মাৰ আদৰ ক'ত মোৰ মা ক'ত মোৰ মা ক'ত মোৰ মা পোৱা নাই খবৰ গাঁৱৰ मेरी तू ही जहान मेरा माँ तुझ पे वारना 100 बार जान मैं तुझ पे वारना 100 बार जान मैं तेरे कुर्बान वंदे मातरम वंदे मातरम वंदे मातरम वंदे বিগ ব্ৰেকিং নিউজ আজি কাশ্মীৰত হোৱা সংঘৰ্ষত ভাৰতীয় সেনাৰ 3গৰাকী সেনা শ্বহীদ হয় সনাতন ডেকা অসম আমি পুনৰবাৰ জনাইছো কাশ্মীৰত হোৱা সংঘৰ্ষত ভাৰতীয় সেনাৰ 3গৰাকী সেনা শ্বহীদ আৰু আহতৰ সংখ্যা হৈছে 22। मेरी जमीन अफसोस नहीं जो तेरे लिए 100 दर्द सहे महफूज रहे तेरी आन सदा चाहे जान मेरी ये रहे নমস্কাৰ দৰ্শকসকল আজি আমি এই ভিডিঅ'টো ভাৰতীয় সৈনিকসকলৰ ওপৰত বনালোঁ আৰু আমি অতীতত শ্বহীদ হোৱা এই ভাৰতীয় সৈনিকসকলক আজি আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ আৰু আমি এতিয়া ৰাষ্ট্ৰীয় সংগীতটো পৰিৱেশন কৰিম আহক जनगण मन अधिनायक जय हे भारत भाग्य विधाता पंजाब सिंध गुजरात मराठा द्राविड उत्कल बंगा विंध्य हिमाचल यमुना गंगा उच्चल जलधि तरंगा तव शुभ नामे जागे तव शुभ आशीष मांगे गाहे तव जय गाथा जनगण मंगलदायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 हे